Hi friends and welcome back to my YouTube channel. তো আজি মানে আহিছোঁ আমি ঠিকিমান দাদাৰ ঘৰত মানে সিহঁতৰ ঘৰলো থাকি মানে তাৰ যোনটো ইউটিউবৰ কাৰণে ষ্টুডিঅ' বনাইছে ষ্টুডিঅ'টো তাতে মানে সিহঁতে পূজা কৰি আছে মানে পূজা ঘৰৰ পূজাবিলাক কৰে না তাতে মানে সি বহি আছে তেওঁলোকে একবাৰ চাই আহোঁ কি কেছটো হৈছে গাইছ ইয়াতে আছে অ' আছা ভালে কান্দছে গিয়া Anda mah tua atau buri ধোৱাটো বসছি না ইয়াতে বহি আছা ভালে অৱস্থা বেয়া থোৱা হ'লে আছে ইতিয়ানো তো কান্দা বেয়া কথা তো গাইজ ইয়াতে তো গাইজ সেৱা চেৱা কৰা হৈ গ'ল তাৰপিছত আমি ইয়াতে চাপখানৰ ওপৰত আছোঁ ই এন্দৰাজি মানে ঘৰটো মানে ঘৰটো লোৱা গ'ল তাৰপিছত আকৌ মানে হেৰি হ'ল মানে ষ্টুডিঅ'টো লোৱা গ'ল তাৰপিছত এই ষ্টুডিঅ'টোৰ মই এটা ভিডিঅ' এটা বনাম মানে ইমান দাদাৰ মানে যোনটো ইউটিউবত প্ৰিয়ংকল তাৰ কাৰণে এতিয়া ষ্টুডিঅ'টোতে পূজাখিনি হৈ আছিল তাৰ কাৰণে বহুত মানে ধোৱা কান্দিয়া লগা হৈ গৈছিল সেইকাৰণে এতিয়া পূজা শেষ গ'ল খানাৰো যোগাৰ কৰিছে খানাটো আমি খাম খাই কিনে আৰু একদিন নেক্সট ভিডিঅ' এটা বনাম মানে তোমাৰ ষ্টুডিঅ' নিশ্চয় আৰু 20k হ'ব আছে মোৰ চেনেলটো যাই কিনে সাবস্ক্ৰাইব কৰি দিব কিমান কলিতা বুলি সাবস্ক্ৰাইবটো কৰি দিব 20k হ'ব দে আছে তেতিয়া এটা খানা হ'ব পাৰিম কালিকে এটা ভ্লগো হৈ যাব বঢ়িয়া পূজা চূজা শেষ হৈ গ'ল শেষ হৈ যোৱাৰ পিছত খানা চানা হ'ল খানা চানা খালোঁ ইয়াতে এটা মস্ত কুকুৰ আছিলে গাইছ এই কুকুৰটোৱে বাপৰে হাল্লা কৰিছিল খানা চানা খালোঁ খাই কাৰণে অলপ এই চাটত দেখি আছোঁ এনে সিও আছি চাটত দেখি এনে কবি নেকি তই বাকি ভাল লাগিল আজি আমাৰ নতুন দোকান ঘৰ হওক বা নতুন ষ্টুডিঅ'টো হওক নতুন ঘৰটো হওক গোটেইখিনি লোৱা গ'ল খেৰ চব ভালকৈ চলি থাকক নেকি এতিয়া ষ্টুডিঅ'টোতে মই এটা বেলেগ এটা ভিডিঅ' বনাম কমপ্লিট হ'ব আৰু প্ৰায় 5 দিনমান কমপ্লিট হৈ যাব ষ্টুডিঅ'টোত ইমানে বহুত মানে বেলেগ ধৰণৰ বস্তু লগাব বোলে মানে তাৰে এটা ভিডিঅ' এটা আপোনালোকক বনাই কেনে দেখুৱাম এতিয়া গাইজ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মানে ভিডিঅ' বনাব কণ্টেণ্টেই নাথাকে কি কৰিম তথাপিও কিবা এটা মিলি আছোঁ গাইজ তো এইবাৰ মানে এটা চেলেঞ্জ আহিব এটা এইটো হেৰিত মানে চেনেলটোত জলচিপ চেলেঞ্জ হয়নে ভাই কৰিবি নেকি জলচিপ কৰোঁ দেই এতিয়া নকৰোঁ গাইজ কেইদিনমান যাক এই পৰীক্ষা চলি আছে না নহ'লে আকৌ প্ৰব্লেম হৈ যাব পাৰে কেইদিনমান হুমুৰ হেৰিত চকু মানে জাল কাটা গৈছে অলপ ভালকৈ দেখা পোৱা আছোঁ মেগা পিক্সেলটো বাচি গাইছ চকুৰ আইফোন আনকে দেখা পাই আছোঁ দেখোন মেগা পিক্সেল বাচি চকুৰ কিমান মান হৈছে এনে মেগা পিক্সেল ভালকৈ দেখা পাই আছোঁ তথাপিও মেগা পিক্সেলটো অলপ গাইজ বাচি তো সেইটো কাৰণ ই বহুত দেৰি বহি আছে কান্দি আছে গাইজ তো মানে কেইদিনমান পিছত আমি এটা জলচিপ চেলেঞ্জ কৰিম আৰু মই এতিয়া ইমান আগতে খাই পাইছি জলচিপ এটা চেনেলতো মানে চেলেঞ্জটো আহিছিল এতিয়া মই বোলো এটা নতুন বস্তু ট্ৰাই কৰি চাওঁ তো কেইদিনমান যাক তো জলচিপটো আনিম আনি কিনে আমাৰ চেনেলটোত খাম ব্ৰাইটনেছ হেৰি কৰি থৈ দিছোঁ তথাপিও হেৰি ঠিক হৈ যায় ঠিক ন তো গাইজ আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব তো আজিলৈকে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম